গৰম লাগে সেইকাৰণে জেকেট খুলি ল'লোঁ আৰু ভোট জলকীয়া দিছোঁ ইয়াত মই জালুকো দি দিম এইখন আচলতে মই জালুকীয়া জোল কৰিম আছে দেখাক দেখি উঠিল গা কেতুৰিয়ে বোলে মোকো খা আজি মোৰো হে গাইজ গুড মৰ্ণিং কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু ভগৱানৰ কৃপাত ময়ো ভালে আছোঁ আৰু এইফালে চাওক ইমান ধুনীয়া ৰ'দ দিছে পুৰা ৰ'দ দিছে ইমান ডাঙৰ ৰ'দ দিছে আৰু এনে ঠাণ্ডা লাগি থাকে কিবা এটা কাম কৰিলে গৰম লাগে সেইকাৰণে জেকেট খুলি ল'লোঁ আৰু মোৰ চুলিখিনি দেখিছেনে এই চুলিখিনি যে মই একদম হাইলাইট কৰাৰ পিছত নিজকে লেতেৰিহে দেখি পাইছোঁ সেইটো কাৰণে আজি ভাবিছোঁ আকৌ এপইণ্টমেণ্ট ল'লোঁ আকৌ যাম এতিয়া পাৰ্লাৰ মানে কি হ'ল আজি ভাবিছোঁ মই আকৌ মানে এইফালে দুডাল ষ্টিক কৰি আহোঁ আৰু মানে কি হ'ল এইবাৰ ভাবিছোঁ মানে পিংক কালাৰ কৰি দিম বুলি কেনেকুৱা হয় নাজানো আৰু কিন্তু যাম এতিয়া এইফালে এডাল কৰিম এইফালে এডাল কৰিম আৰু কেনেকুৱা লাগে নাজানো অকণমান বহি লওঁ ভাগৰ লাগি গৈছে জল্দি কাম কৰিলোঁ মানে আৰু এতিয়া কিটচেনত কিবা এটা খাম বনাম আকৌ নিজেইতো বনাব লাগিব বনাই লওঁ খাই লওঁ আকৌ আপোনালোকক লগ পাই আছোঁ আৰু এইফালে বনাইছোঁ মই ঔটেঙা আৰু মাছৰ মাথা এইটো মই পাঁচফোৰণ দি বনাইছোঁ আৰু এয়া মই এতিয়া খাবলৈ লৈছোঁ গৰম ভাতৰ লগত লৈছোঁ বইল দাইলতে অকণমান শাক দি দিছিলোঁ মানে লাই শাক আৰু এইফালে ঔটেঙা দি বনোৱা মাছৰ তৰকাৰী আৰু এইফালে নেমু টেঙা আৰু ভোট জলকীয়া গতিকে মই ভাতটো খাই লওঁ আকৌ লগ পাই আছোঁ আপোনালোকক আমাৰ অসমীয়াত যে এষাৰ কথা আছে দেখাক দেখি উঠিল গা কেতুৰিয়ে বোলে মোকো খা আজি মোৰো সেই একে অৱস্থা হ'ল আৰু দেখিলেনে পাৰ্লাৰত গৈ কি কৰি আনিলোঁ চুলিখিনি পূৰা দুফালে দুডাল পিংক বনাই আনিলোঁ আৰু এতিয়া মোক মায়ে দেখিলে যে ইমান গালি পাৰিব এতিয়ালৈকে মায়ে দেখা নাই আৰু যেতিয়া দেখিব ইমান যে গালি পাৰিব মায়ে মানে সদায় কয় যে ছোৱালী মানুহৰ চুলি সদায় ক'লা হ'ব লাগে নেচাৰেল হ'ব লাগে বুলি কয় আৰু মই কিন্তু হেয়াৰ কালাৰ কৰি ইমান ভাল পাওঁ অলপ দিনৰ পিছে হেয়াৰ কালাৰ কৰিয়ে থাকোঁ কিন্তু এইবাৰহে বহুত লং টাইম মোৰ চুলিখিনি ব্লেক হৈ আছিলে তাৰপিছতে বেলেগবাৰ কৰিলেও হাইলাইট কৰোঁ চুলিখিনি কিবা এটা ভাল লাগে এইবাৰ কিয় জানো নিমিলিলে দুবাৰ তিনিবাৰ কৰাৰ পিছতো নিমিলিলে কিন্তু এতিয়া কৰি আহিলোৱে যেতিয়া এমাহ দুমাহটো থ'বই লাগিব কিয়নো বহুত পইচা খৰচ হৈ গ'ল আৰু সেইটো কাৰণে দুমাহ এমাহ থ'বই লাগিব আৰু চাওঁ এতিয়া কিমান দিন ৰাখিব পাৰোঁ বেয়া লাগিলে আকৌ ব্লেকে কৰি দিব লাগিব এইবাৰ কিবা এটা মানে নিমিলিলেই মানে আৰু মই যিহেতু কালিলৈ বাহিৰলৈ গৈ আছোঁ সেইটো কাৰণে কাপোৰ পেক কৰি আছোঁ কাম কৰি আছোঁ পূৰা আৰু বেগ পেক কৰা হোৱাই নাই এতিয়া কৰি আছোঁ আৰু কি লৈছোঁ আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ক'লৈ গৈ আছোঁ সেইটোও জানিবলৈ মোৰ ভিডিঅ'বিলাক চাই গৈ থাকিব এতিয়া নকওঁ আপোনালোকে ভিডিঅ'বিলাক চাই গৈ থাকিব আৰু তেতিয়া গম পাই যাব মই নামতি তোমালোকৰ ঘৰলৈ মই নামতি সদায় যাব আৰু এইফালে এতিয়া মোৰ বেগ পেক কৰা হৈ আছে আৰু কি কৰোঁ এতিয়া উপায় নাই 15 কেজি হৈয়ে যাব চাগে আৰু এইফালে এইখিনি বাকী আছে এতিয়া কি কৰোঁ প্ৰতিবাৰে মই পইচা ভৰিব লগা হয় এয়াৰপৰ্টত আৰু মানে কি হয় এটা হেণ্ডবেগ যাব হেণ্ডবেগতো 9 কিলোতকৈ বেছিটো নিদিয়ে গতিকে ইয়াৰ পৰাই মই কেইটামান উলিয়াব লাগিব চাগে যিহেতু ঠাণ্ডা দিন সেইটো কাৰণে চুৱেটাৰ এটলিষ্ট দুটাটো ল'ব লগা হৈছে আৰু এটা চুৱেটাৰ ইমান ভাৰী হয় নহয় গতিকে ইয়াৰ পৰাই কেইটামান কাপোৰ মাইনাছ কৰি দিব লাগিব আৰু উপায় নাই এতিয়া আহোঁতে ভৰিলেও ভৰিম যাওঁতে পইচা নভৰোঁ আৰু আহোঁতেতো প্ৰতিবাৰে পইচা ভৰিব লগা হয় আৰু যিহেতু বেছি হৈ আহে তাত কিবা কিবি কিনা হয় গতিকে চাওঁ ইয়াৰ পৰাই কেইটামান উলিয়াই দিব পাৰোঁ নেকি হে গাইজ মোৰ এতিয়া বেগ চেগ পেক কৰি হৈ গ'ল আৰু যেনে তেনে মিলাই লৈছোঁ আৰু উপায়ো নাই মানে কি হ'ল এতিয়া হেণ্ডবেগটো পেক কৰিবলৈ আছে তাতো যাব 6-7 কিলো আৰু কমেই হ'লহেঁতেন যিহেতু চুৱেটাৰ ল'ব লগা হৈছে এটা চুৱেটাৰে মানে বহুত ভাৰী হৈ গৈছে বেছি নাই লোৱা মাত্ৰ 2টা চুৱেটাৰ লৈছোঁ আৰু আহোঁতেতো কিবা কিবি বস্তু কিনাই হ'ব আহোঁতেতো বেছি হ'বই আৰু উপায় নাই প্ৰতিবাৰে মই মানে এই লাগেজৰ কাৰণে পইচা ভৰিব লগা হয় আৰু এতিয়া উপায়ো নাই এতিয়া লাগেজ পেক কৰি আৰু এতিয়া কিবা কিবি খাওঁ বনাওঁ ভাবিছোঁ কাইলৈৰ কাৰণেও বনাই থৈ দিওঁ আজি গধূলিকৈ এফালে ওলাই যাম বুলি ভাবিছোঁ চাওঁ এতিয়া আকৌ নতুন এটা ভিডিঅ' ষ্টাৰ্ট কৰিম এতিয়া মই বনাবলৈ লৈছোঁ অকণমান শাক আৰু এইখিনি হৈছে লফা শাক এইখিনি হৈছে চুকা শাক বুলি কৈছে কিন্তু কি চুকা শাক মই আজিলৈকে খাই পোৱা নাই আৰু এইটো বোলে টেঙা হয় আৰু এইখিনি মই এতিয়া বইল কৰিম আৰু আপোনালোকক কেনেকৈ বইল কৰিম মই দেখাই গৈ আছোঁ মই দি দিছোঁ পালেং শাকখিনি দি দিছোঁ এইখিনি ধুই বাচি মেলি কাটি লৈছিলোঁ পালেং শাকখিনি দি দিছোঁ আৰু ইয়াত দিছোঁ মই এতিয়া বাবৰি শাক মানে টেঙা শাকটোও দি দিছোঁ লগতে
আৰু এতিয়া ইয়াত দিম কেইটামান গুচাই থোৱা কেঁচা মটৰ। এতিয়া এইখিনি বইল হ'লে মানে ইয়াতে মই নিমখ দি দিম আৰু অকণমান আদা আৰু নহৰু দি দিম আৰু একো নিদিওঁ। এতিয়া মোৰ এই পাতখিনি বইলিং হৈ আছে আৰু টেঙা পাতৰ কালাৰটো বেলেগ হৈ থাকিলে এতিয়া মই ইয়াতে দি দিছোঁ নিমখ দি দিছোঁ অলপ নিমখ দি দিলোঁ আৰু এতিয়া মই ইয়াতে দিব লৈছোঁ আদা নহৰু আৰু ভোট জলকীয়া। মানে এইখিনি অকল কাটিহে লৈছোঁ, পিচি লোৱা নাই। এতিয়া মই এইখিনি ইয়াতে দি দিলোঁ আদা নহৰু আৰু ভোট জলকীয়া। এতিয়া আকৌ অলপ বইল হ'বৰ কাৰণে এৰি দিছোঁ এইটো। এয়া কিটচেনৰ কি অৱস্থা কৰি থৈছোঁ দেখিছেনে? মই শকত নহয় কোন শকত হ'ব? এতিয়া 3টা বাজিছেহে দিনৰ আৰু এতিয়া মই দুবাৰ ভাত খাব ল'লোৱে। আকৌ ৰাতিৰ সাঁজ আছেই মানে 11টা বজাত খাইছিলোঁতো, দিনৰ 11টামান বজাত খাইছিলোঁ। এতিয়া আকৌ ভোক লাগিলে সেইকাৰণে ভাতকে খাবলৈ লৈছোঁ আৰু ভাতৰ লগত লৈছোঁ এইটো হৈছে লাই শাকৰ ঠাৰি। এইটো আধা কেঁচা হয় ইয়াত তেল অলপ দিছোঁ, মিঠাতেল অলপ দিছোঁ, অকণমান নিমখ দিছোঁ আৰু ভোট জলকীয়া নিমখ আৰু এইফালে লৈছোঁ গাজৰ, তিয়ঁহ, বিলাহী আৰু মটৰ আৰু এইটো বইল শাকটো বনাইছিলোঁ যে এইফালে নেমু লৈছোঁ আৰু গতিকে মই খাই লওঁ, আকৌ আপোনালোকক লগ পাম। আজি মানে খানাই খাই থাকিম, আকৌ ৰাতিৰ সাঁজ আছেই খাবলৈ, সেইকাৰণে এই সাঁজ অকল শাকেৰে লৈছোঁ খাবলৈ। হে গাইজ, গুড ইভিনিং। আৰু এতিয়া মই আপোনালোকক লগ পাইছোঁ ইভিনিং 6টা বজাত লগ পাইছোঁ আৰু খানা চানা খাই দুপৰীয়া শুই গ'লোঁ, বহুত টাইম শুলোঁ। এতিয়া শোৱাৰ পৰা উঠিছোঁ, টিভিটো অন কৰিছোঁ, অলপ টিভি চাওঁ আৰু একাপ এতিয়া ব্লেক কফি খাম। তাৰপিছত আকৌ ৰাতিৰ খানা বনাব হ'বই। আজি ভাবিছোঁ ৰাতি একেবাৰে 11টামান বজাত খানা খাম। জেনেৰেলি মই 8টামান বজাত খানা খায়েই দিওঁ, কিন্তু আজি 11টামান বজাত খাম, যিহেতু আজি 3 টাইম ভাত খোৱা হ'ব। মানে আজি ব্ৰেকফাষ্ট মানে কি 11টামান বজাত ভাত খাইছিলোঁ, আকৌ খাইছোঁ 3টামান বজাত ভাতেই খালোঁ, আকৌ ৰাতি ভাত খাম যিহেতু, সেইটো কাৰণে একেবাৰে মানে 11টামান বজাত খাম। আৰু এতিয়া একাপ ব্লেক কফি খাই লওঁ, এতিয়া উঠো ব্লেক কফি একাপ খাম, তাৰপিছতে আকৌ আপোনালোকক লগ পাই আছোঁ। আৰু ৰাতিৰ ভাত সাজৰ কাৰণে এইফালে মই বনাই আছোঁ লোকেল মুৰ্গী আৰু জালুক দি পেলাই বনাইছোঁ। এইটো জালুকীয়া জোল বনাইছোঁ। ইয়াত আলু দিছোঁ আৰু ভোট জলকীয়া দিছোঁ আৰু পূৰা জালুক দি দিছোঁ, যিহেতু চৰ্দি লাগি আছে সেইকাৰণে জালুকীয়া জোল বনাইছোঁ। আৰু এয়া মোৰ খানা ৰেডি হৈ গ'ল। খানাৰ লগত লৈছোঁ মই ভাতৰ লগত লৈছোঁ এইফালে চিকেন জালুক দি বনাইছিলোঁ আৰু আলু আৰু জালুক দি পেলাই বনাইছিলোঁ। এইফালে ভাত আৰু এয়া মটৰ, এইটো ৰঙালাও ভাজি আৰু এইফালে ডাল আৰু এইটো বিলাহী পুৰি পেলাই চাটনি বনাইছিলোঁ। গতিকে মই খানাটো খাই লওঁ, আকৌ আপোনালোকক লগ পাই আছোঁ। হে গাইজ, এতিয়া মোৰ চব কাম চাম কৰি আজৰি হ'ল, ভাত পানীও খালোঁ। এতিয়া নিজৰ কাম আছে অকণমান, তথাপিও খুচুৰা কাম কেইটামান আছেই বাৰু। তো আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ আৰু আপোনালোকৰ কাৰণে কাইলৈৰ পৰা আকৌ নতুন নতুন ভিডিঅ' বনাম বুলি আশা ৰাখিছোঁ, ভাল ভাল ভিডিঅ' উপহাৰ দিম বুলি আপোনালোকক আশা ৰাখিছোঁ। গতিকে মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব আৰু কালিৰ পৰা মানে বেলেগ ধৰণৰ ভিডিঅ'বিলাক বনাবলৈ চেষ্টা কৰিম। আৰু যিসকলে নতুনকৈ চাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেওঁলোকে, আৰু যিসকলে আগৰ পৰা চাই আছে তেওঁলোকে লাইক আৰু কমেণ্ট কৰি জনাব ভিডিঅ'বিলাক কেনেকুৱা হৈছে। আৰু অতি সোনকালে আপোনালোকৰ কাৰণে আৰু এটা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়ালৈকে সকলো শান্তিৰে থাকক, সুখেৰে থাকক। বাই বাই, গুড নাইট, টেক কেয়াৰ।